হেল্ল' বন্ধু বান্ধৱীসকল, কাকতি ব্লগলৈ স্বাগতম জনাইছোঁ। মই আজি আছোঁ শিৱসাগৰ পুখুৰী পাৰত। মানে পৰিস্মিতা আৰু মই ভেকচিন ল'ব আহিছিলোঁ। এতিয়া ভেকচিন লৈ হৈ গ'ল, গতিকে আমি বোলো ফটোকে মাৰোঁগৈ পুখুৰী পাৰত। এতিয়া মানে ফটো অলপ শ্বুট কৰিম, ব্লগো বনাম। এনেই থুলমূলকৈ ব্লগ এটা বনাম আৰু তাকে আপোনালোকে চাব আকৌ। পাইছোঁহি আৰু যিডোখৰ জেগাত মানে আমি এতিয়া ফটো শ্বুট কৰিম ন, জেগাডোখৰ পাই গ'লোহি দেই গাইছ। ব্লগ বনাওঁ। মানে শিৱসাগৰ পুখুৰীৰ পাৰত ইমান ধুনীয়া ধুনীয়া গছ আছে। মানে আমি এতিয়া জেলখনৰ ফালে আছোঁ, মানে জেলখনৰ পাৰটোৰ ফালে আছোঁ। তাত মানে এই গছবিলাক দেখিছে ন, ইমান ধুনীয়া লাগে ন থাকি পেলাই। এই ৰাস্তাটো দেখিছে ন জেলৰ ফালে অহা, সেইফালে আছোঁ এতিয়া। গছ গছনিবোৰ অলপ দেখুৱাই দিছোঁ আপোনালোকক। আমি ভাই ইউটিউবাৰ মানুহ, আমি য'তে দেখোঁ ত'তে ভিডিঅ' বনাম। মনে মনে ছোৱালীজনী দেখাই আছোঁ আপোনালোকক, চাব এতিয়া কোন ছোৱালীজনীৰ লগত আছোঁ। এই পুখুৰী পাৰটো দেখিছেনে? এই পাতবিলাক দিনা ভেট ফুলে, ভেট ইমান সুন্দৰ লাগে ন। দৌলটো সৈয়া দৌলটো আঁতৰত আছে। এই পাত দেখিছেনে কিমান দূৰ দেখাইছে। এপাক দেখাইছোঁ আপোনালোকক আৰু। দৌলটো জুম কৰি দেখাইছোঁ, চাওক দিছে। পাই আছোঁ আমি বিপৰীত চাইডত আছোঁ দৌলৰ। তুমি মোক ওপলিং আকৌ নাথাকিবা, মই ভিডিঅ'টো চব উঠি গৈছে আকৌ। মই এডিটিং নকৰোঁ আকৌ, চব ডাইৰেক্ট দি দিম আকৌ। মুখে পটপটাই থকা যেনি দেখুৱাই দিলোঁ, ৰাইজ দেখিলে নাই? মুখে পটপটাই থকা যেনি। মজা লাগিছে, মজা মজা মজা, বহুত মজা লাগিছে। ঠিক আছে, ওলালে ৰাইজ ঘৰৰ ফালে মোক আন্ধাৰ হৈ আহি আছে। এতিয়া আমি যামগৈ আজি পৰিস্মিতাৰ ঘৰত। এতিয়া ভাত এসাঁজ খাই পেলাই আৰু লাহেকৈ ঘৰৰ ফালে গুচি আহিমগৈ। এতিয়া আমি গৈ আছোঁ ঘৰৰ ফালে। বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। অলপ চাওক, আমি জাৰ্ণিটো দেখুৱাই আছোঁ, ৰাতি কেনেকুৱা সুন্দৰ লাগে। ৰাতি মানে আজি মোৰ হেৰি নাই, নেট কিবা হৈ আছে। নেট পেক এটা ভৰাই ল'বা আকৌ, নেট পেক এটা ভৰাই ল'ব কৈ আছোঁ নাই। হাই গাইছ, ভিডিঅ'টোতো শেষ কৰিলোৱে, এতিয়া আৰু অফে কৰিম। এতিয়া খালি মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব আকৌ দেই।